Hey guys, কি খবৰ আপোনালোকৰ? I hope খবৰ সবৰে ভাল, মোৰো ভালেই। আপোনালোকক মোৰ ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো। এই ভিডিঅ'টো কোনো ব্লগো নহয়, এইটো এটা ৰেচিপি ব্লগ হয়। মই এটা আজি মোৰ হাতৰ এটা ৰেচিপি দিম। খাই নিশ্চয় ভাল পাব আপোনালোকে। মই কেনেকৈ বনাওঁ আপোনালোকে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ ভিডিঅ'ৰ ইন্ট্ৰটো লগাই লওঁ বলক ফাৰ্ষ্ট এইখিনি বিলাহীখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ তাৰ মাছখিনি অলপ ফ্ৰাই কৰি লৈছোঁ তাৰপিছত নহৰু আৰু জলকীয়াটো কাটি লৈছোঁ আৰু পিঁয়াজ এয়া চাওক তাৰপিছত কেৰাহীটো গৰম হোৱাৰ পিছত আমি অলপমান তেল দি দিলোঁ তেলখিনি গৰম হোৱাৰ পিছত আমি পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি দিয়াৰ পিছতে আমি দিম নহৰু আৰু জলকীয়া সৰু সৰু টুকুৰা কৰি কাটি থৈ দিছিলোঁ সেই অলপ সময় ভাজিব লাগিব অলপ কালাৰটো ৰঙচুৱা টাইপ হ'লে ভাল হয় অলপ সময় ভাজিব সেই ভাজা হোৱাৰ পিছত আমি বিলাহীখিনি দি দিম বিলাহীখিনি দি দিম তাৰপিছত জুইটো কমাই দিম বিলাহীখিনি লাৰি দিয়াৰ পিছতে আমি ঢাকনিখন দি দিম এয়া প্ৰায় 10-15 মিনিটৰ ভিতৰত অলপমান লাৰি দিব তাৰপিছতে মাছখিনি দি দিব মাছখিনি দিয়াৰ পিছত এনেকৈ লাৰি থাকিব তাৰ ঢাকনিখন লগাই দিব অলপ সময় পিছতে আমাৰ মাছৰ নতুন ৰেচিপিটো ৰেডি হৈ গ'ল বিলাহীৰে সৈতে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব তো ফ্ৰেণ্ডছ আমি এতিয়া ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ আপোনালোকে মাছৰ ৰেচিপিটো ঘৰতে বনাই চাব পাৰে কিন্তু এইটো ৰেচিপি মোৰ বহুত ফেভৰেট হয় মই খাই বহুত ভাল পাওঁ গতিকে ভিডিঅ'টো এণ্ড কৰোঁ ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে ডিছলাইক কৰিব আৰু কোনোবা যদি নতুন আছে ছাবস্ক্ৰাইব কৰি যাব আৰু কিন্তু কমেণ্ট কৰিব নাপাহৰিব মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে